মানে মই আজি মোৰ ফ্ৰেণ্ডৰ লগত লাঞ্চ খাইছিলোঁ 2টা বাজিলৈকে মই ঘৰতে আছিলোঁ তাৰপিছত ৰহিলা ইংটিপি এলবিছ বেকাৰীৰ এই যে অনাৰটো মোক কৈছে ড্ৰাইভ যাম আমি লাংবুকু গৈছিলোঁ লাংবুকু গৈ তাতে তাৰপৰা আহা 3:30 এনেকুৱা হৈ গ'ল তাৰপিছত কি ক'ম মেহায়ং ছাৰত মানে তাই ভোক লাগিছে সেইকাৰণে আমি তাত ষ্টপ অভাৰ কৰিছোঁ খাইছোঁ তাৰ খোৱাৰ পাছত আমি জাষ্ট এলবিছ বেকাৰীৰ ওচৰতে কাৰটো পাৰ্ক কৰিছোঁ দুজনীও মানে গাড়ীৰ পৰা মানে নামা নাই আমি তাৰপিছত আমি কথা পাতি আছিলোঁ আউট অফ নো ৱেৰ এই মুকুল কাথাৰ হি জাষ্ট অ'পেন দ্য ড'ৰ এণ্ড দেন কৈছিলে যে ৱেৰ ডিড ইউ হাইড লিণ্ডালি ৱেৰ ইজ লিণ্ডালি টেৰণ্টি তাৰপিছত এলবিছ মালকিনে কৈছে মই নাজানো মইতো আজি ইমান দিন মই মানে জ্বৰ আছিলে সেইকাৰণে আজিহে মানে মই দোকানত আহি পাইছোঁ বুলি কৈছে তাৰপাছত মোকো চাই কৈছে আৰু তহঁতে একেলগে কি মেচুকা গৈছিলে বোলে তাৰপিছত মই মেচুকা গৈছোঁ বিহু বন্ধত মই গৈছিলোঁ তাৰপিছত কি হ'ল মই তোমাৰ পাৰ্মিশ্যন ল'ব নালাগে তো কৈ কিনি একদম পূৰা হাতটো উঠাই যদি মই মানে হাতেদি যদি মই এইটো ছেফটি নকৰিলোহেঁতেন মই মানে পূৰা ফ্লেট হ'লোহেঁতেন আজি আৰু আই উইটনেছটো ৰহিলা ইংটিপি আছে আৰু এইটো এলবিছৰ এমপ্লয়ীকেইটা গোটেইখিনি আছিলে তেতিয়া লিণ্ডালিন কোন হয় তেখেতৰ লিণ্ডালি তাৰ মিছেছ হয় আচ্ছা কিবা ব্লেংক ফায়াৰ হোৱা বুলি শুনিছোঁ আমি ব্লেংক ফায়াৰটো মই ইয়াত আহি গ'লোঁ তাৰপাছত সি মানে মোৰ বৌক কৈছিলে যদি মোৰ এগেইনষ্টত ৰেজিষ্টাৰ কৰে তাৰমানে বহুত বেয়া হ'ব মই বেয়া কাম কৰিম বুলি কৈছে কোনে কৈছিলে এইটো মুকুল কাথাৰে কৈছে কোন জেগাত কৈছিলে এই মোৰ বৌক নেলিমা টেৰাংটি আপুনি যে ক'লে হাত উঠাই দিছিলে তাৰমানে কি আপোনাক হাত উঠাইছে নেকি তেখেতে তাৰমানে মই মানে জাষ্ট ছেফ বহি আছিলোঁ গাড়ীৰ ভিতৰতে আছিলোঁ ডিফেন্সত সি একেবাৰে মানে এনেকুৱা জোৰে এনেকুৱা মাৰিছিলে নহয় মই মোৰ ডিফেন্সত এনেকুৱা কৰিছোঁ জাষ্ট মানে এইটোহে লাগিছে আৰু যদি মই ডিফেন্স নকৰাহেঁতেন মই আজি হস্পিটেলাইজ হ'লেহেঁতেন কেইটা বজাৰ ঘটনাটো ইট ৱাজ এৰাউণ্ড 6:20-25 মুকুল কাথাৰ কি বিবাদ আছে কি পোষ্টত আছে মুকুল কাথাৰ he is one of he is an ACS officer and right now his designation in council KAAC is secretary মানে এনে আৰু আপোনাক কি বুলি ট্ৰেইনিং দিছে তেখেতে ট্ৰেইনিং দিছে মানে মোৰ বক কৈছে আৰু যদি তাই যদি FIR against দিয়ে that he will do me harm he will do us harm my family members এতিয়া আপোনালোকে কেছ দিলে ইয়াত FIR মই দিলোঁ At nang pan alasan anina chire dik people are reason bange. Ni ta chini ne derlo alang tum pinansuang bong kupilo ne pilile ange nitung ta korte te pusitami dora peji ka hodai da dora peji puka lama vemati kalima kala inge hala LB sa phanta ki pulo konalo patu joy lindali teron pi konalo konasi patu joy lo pulo hala ta che phan lo he ni thangda chini ne ik ni ke ni okereng no lok pinisi ni ke mane dukan kang nilang jalo ingela aing hap haita ekdom dham sorry hala alang athara gari ta hingo dak anola aing hap hingo pedak lo tar tharor etu door tu beya kori dile mukul how aggressive he was you can imagine আপোনাৰ ওপৰত এগ্ৰেছিভ হোৱাৰ কাৰণটো কি মইও না জানো মই কৈছো why did তই মেচুকা গৈছিলে মই গৈছো বিহু বন্ধত পাৰমিশন লব নালাগে তো হে কোৱা কাৰণে মানে হি পুৰা হাত I am not his somebody, no. Ni nalem hele abdam polam ke hawlo man. Ni pai ni pohep hele ke abdam ekdom blank fire tang ho dak ni neng tum anta chikop dap lo. Kasi he is a threat to the public. He is holding a gun and threatening with the gun. And he is kala lasi laso hele ke sis nahi nakhan. He should not be allowed to hold that gun. ব্লেংক ফায়াৰটো কৰিছ নেকি না কৰিছে মাল্টিপল টাইমছ মইতো নাজানো তাত গলেহে গম পাব বেলেগে কৈছে আপোনাক চিনি নেকি থানা আছে দমা তিনবে ফায়াৰ নাকি পিফাৰ এনে ব্লেংক ফায়াৰ হৈছে বুলি আপুনি কেনে গম পালে কন্টেক্ট হৈ আছিল না ফ্ৰম মাই ব্ৰাদাৰ মাই সিস্টাৰ্স কোন জায়গা ব্লেংক ফায়াৰটো কোন জায়গা ৰুকাছেন ৰুকাছেন আতুৰ কিমি স্কুলৰ ওচৰ জাষ্ট নেক্সট টু দা আতুৰ কিমি স্কুল মানে ঘৰৰ ফ্ৰণ্টতে কৰি আছে ঘৰৰ কম্পাউণ্ড ভিতৰত গৈ হি মানে দম দিব গৈছে মানে অনাধিকাৰ প্ৰৱেশ কৰিছে লাসো হেলে মিঠাং হেলে মানি নিথাং ta chini ne lake non police tumle pini action and etike ni tumta like our life is in danger extramarital affair
and he's showing all his aggressiveness. এতিয়া আপুনি কেছটো কি বুলি এফআইআৰ দিলে? Physically assaulted.